নমস্কাৰ অতীত মাধুৰী ফেচবুক পেজৰ ফলাফল শিতানলৈ সকলোকে স্বাগতম জনালোঁ। যোৱা ইংৰাজী 20 জুন তাৰিখৰ পৰা 20 জুলাই তাৰিখলৈ বিষ্ণু ৰাভা দিৱস উপলক্ষে আয়োজিত সদৌ অসম ভিত্তিত অনলাইন বিষ্ণু ৰাভা সংগীত প্ৰতিযোগিতাৰ ফলাফলসমূহ আমি ঘোষণা কৰিবলৈ আগবাঢ়িছোঁ। পোনপ্ৰথমে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সমূহ প্ৰতিযোগীলৈ অতীত মাধুৰী পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত ক শাখাৰ বিজয়ী প্ৰতিযোগীসকল। প্ৰথম স্থান আৰিয়ান বৰা শিৱসাগৰ, দ্বিতীয় স্থান তেজস্বী শৰ্মা তিতাবৰ, কৃষ্টি শিখা অধিকাৰী অভয়াপুৰী। তৃতীয় স্থান লাভ কৰিছে নৈৰিত কলিতা ৰঙিয়া, হিয়াছভি ৰাজবংশী বোকাজান কাৰ্বি আংলং। বিচাৰকৰ দ্বাৰা নিৰ্বাচিত খ শাখাৰ বিজয়ী প্ৰতিযোগীসকল হৈছে প্ৰথম স্থান কৃষ্টিকন্যা শইকীয়া চকলাঘাট নগাঁও, আকাশনীল নেওগ গোলাঘাট, দ্বিতীয় স্থান লাভ কৰিছে অনুৰাগ কলিতা পানীটেমা কামৰূপ, গাৰ্গী ভূঞা বিহপুৰীয়া লখিমপুৰ, প্ৰান্তিকা প্ৰিয়ম শৰ্মা নুমলীগড় গোলাঘাট আৰু তৃতীয় স্থান লাভ কৰিছে মিতাশ্ৰী বৰা বোকাজান কাৰ্বি আংলং, চয়নিকা বসুমতাৰী বালিঘাট নাজিৰা, কল্যাণী ৰাইডঙীয়া নাজিৰা শিৱসাগৰ। সমূহ বিজয়ী প্ৰতিযোগীলৈ আমি আন্তৰিক অভিনন্দন আৰু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই প্ৰতিযোগিতাখনি সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকল হ'ল শ্ৰীযুত পুলকজ্যোতি সোণোৱাল, বিষয় শিক্ষক লোহিত দিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়, শ্ৰীযুত কুমুদ কটকী কটকী ষ্ট'ৰ বিহপুৰীয়া, শ্ৰীযুতা মৰমা বৰা হাজৰিকা শিক্ষয়িত্ৰী কৰুণাবাৰী প্ৰাথমিক বিদ্যালয়, শ্ৰী বুবুকন বিকাশ দাস এডমিন সপ্তসুৰসম ফেচবুক পেজ নগাঁও, শ্ৰীযুতা ৰেখামণি ভূঞা শিক্ষয়িত্ৰী কৰুণাবাৰী প্ৰাথমিক বিদ্যালয়, শ্ৰীযুতা মেৰী বৰা গুৱাহাটী, শ্ৰীযুতা ঝৰ্ণা শইকীয়া বৰা ঝৰ্ণা বিউটি পাৰ্লাৰ হাৱাজান, শ্ৰীযুতা ডিম্পী দত্ত শিক্ষয়িত্ৰী কৰুণাবাৰী প্ৰাথমিক বিদ্যালয়, শ্ৰীযুত পংকজ ভূঞা ভাৰতীয় জীৱন বীমা নিগমৰ চেয়াৰমেন ক্লাব মেম্বাৰ অভিকৰ্তা বিহপুৰীয়া, শ্ৰীযুতা চিত্ৰলেখা বৰা শিক্ষয়িত্ৰী 642 নম্বৰ বালিকা প্ৰাথমিক বিদ্যালয় বিলতীয়া, শ্ৰীযুত নৃপেন কলিতা কমাৰগাঁও মাজুলী। এই আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিলৈ অতীত মাধুৰী ফেচবুক পেজৰ তৰফৰ পৰা অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। পৰৱৰ্তী সময়ত তেখেতসকলৰ পৰা সহায় সহযোগিতা কামনা কৰাৰ লগতে তেখেতসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। শেষত সমূহ প্ৰতিযোগীৰ লগতে শ্ৰদ্ধাৰ অভিভাৱকসকললৈ আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত দিনত এনেধৰণেৰেই সহায় সহযোগিতা পাম বুলি আমি আশা ৰাখি আজিৰ এই ফলাফলৰ শিতানটি ইমানতেই সামৰিছোঁ। ধন্যবাদ।